সেয়া অপৰাজিতা ফুল ছিঙি আনি পেলাই সেয়া শুকুৱাইছোঁ। সেয়া এইখিনি নীলা অপৰাজিতা সেয়া শুকুৱাই পেলাই এইখিনি মই টেমাত ভৰাই থৈ দিম, কণ্টেইনাৰত ভৰাই থৈ দিম। থৈছোঁ এইখিনি ওচৰতে কাম কৰি আছে কাৰণে হাতুৰিৰ আৱাজ আহিছে। এয়া এইখিনি শুকুৱাই মই প্ৰিজাৰ্ভ কৰি থৈ দিম আৰু মাজে মাজে খাবৰ কাৰণে শুকুৱাই থৈ দিম। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়া জোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এয়া চাওক অপৰাজিতা মই সদায় ছিঙি আনি পেলাই শুকুৱাই থওঁ আৰু অপৰাজিতাৰ চাহ খাবৰ কাৰণে। শৰীৰৰ কাৰণে খুব ভাল, উপকাৰিতা আছে। কাৰণ আমি প্ৰাকৃতিক বস্তুৰে যেতিয়া খাওঁ একো ছাইড এফেক্ট নহয়। চাওক একো ছাইড এফেক্ট নহয় ইয়াৰ চাহ। বা এতিয়া ঠাণ্ডা দিনো আহিলে পূৰা শুকালে, সেয়া শুকাই গ'ল। সেয়া চাওক মই এইখিনি টেমাত ভৰাই থ'ম, মানে কণ্টেইনাৰত ভৰাই থ'ম। চালনীত শুকুৱাই থৈছিলোঁ, পূৰা শুকাই গ'ল। এতিয়া ৰ'দত শুকাই গ'ল, চব পূৰা শুকালে, কৰকৰীয়া মাৰি মানে বহুতখিনি শুকাই গ'ল। এতিয়া শুকোৱাৰ পিছত মই এইখিনি টেমাত ভৰাই থ'ম। অপৰাজিতাবোৰ শুকুৱাই হৈ গ'ল। শুকুৱাই থৈছিলোঁ ছিঙি আনি পেলাই এইখিনি শুকোৱা হৈ গ'ল। 6-7টামান ৰ'দত শুকুৱাইছোঁ, মানে কৰকৰা হ'ব লাগিব যে, পূৰা শুকাব লাগিব। অপৰাজিতাখিনি আপোনালোকেও আনি এনেকৈ শুকুৱাই থৈ পেলাই আপোনালোকে টেমা বা কণ্টেইনাৰত ভৰাই থ'ব। যিকোনো আপোনালোকে প্লাষ্টিকৰে হওক বা ষ্টীলৰে ভৰাই থ'ব। তেতিয়া আপোনালোকে যিকোনো টাইমত নীলা চাহ, ব্লু টি খাব পাৰিব। খুবেই ভাল। মই আগতে এটা ভিডিঅ' অপৰাজিতাৰ ওপৰত দাঙি ধৰা আছে। এতিয়া কেনেকৈ শুকুৱাই থ'ব আপোনালোকে সেয়া মই আপোনালোকৰ আগত আচলতে এটা ভিডিঅ' দাঙি ধৰোঁ বুলি ভাবিলোঁ, সেয়াই দাঙি ধৰিছোঁ। মই ভৰাই থৈছোঁ, পূৰা সম্পূৰ্ণ মানে ভৰাই হৈ গ'ল। সেয়া ভৰাই হৈ গ'ল। আপোনালোকে আৰু আছে অলপ ভৰাবলৈ, মোৰ ডাঙৰ টেমা এটাতে ভৰাই থ'ব লাগিব। চব মই এয়া ভৰাই থৈছোঁ। এয়া আপোনালোকে এনেকুৱা যদি ওপৰৰ ঢাকনখনে যদি দেখা যায় তেতিয়াহ'লে গম পাব। ভৰাই থৈ দিছোঁ সেইটো টেমা আৰু এয়াৰ টাইট কৰি থৈ দিব। তেতিয়া আপোনালোকে যিকোনো টাইমত আপোনালোকে অপৰাজিতাৰ চাহ খাব পাৰিব, ব্লু টি খাব পাৰিব। আৰু মই এনেধৰণে শুকুৱাই থওঁ, আপোনালোকে চাওক। আৰু আপোনালোকৰ আগত এই ভিডিঅ'টি দাঙি ধৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে, যদিহে ভাল পাইছে ধৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে জনাব, জোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। চাওক মই আৰু বাকীখিনি আছে সোমোৱাবলৈ, সেইখিনি সোমোৱাম। আৰু মাজতে এইখিনি অলপ কেঁচা হৈ আছে, অকণমান কেঁচা হৈ আছে, একেলগতে দি থৈছোঁ, সেইখিনি শুকুৱাম। এই পৰিমাণখিনি আছে আৰু মই এইখিনি সম্পূৰ্ণৰূপে শুকুৱাই হৈ গ'লগৈ। আৰু এইখিনি বাকী টেমাত মই ভৰাই থ'ম। আৰু ইয়াৰ অপৰাজিতাৰ আপোনালোকে এনেকৈ শুকুৱাই থ'ব, ৰ'দত শুকুৱাই থ'ব। আৰু ৰ'দত শুকুৱাই থৈ আপোনাৰ নেভেকুৰে, যদি আপোনালোকে অকণমান পূৰা শুকাবলৈ দিব, যদি আধা শুকোৱা নিচিনা হয় তেতিয়াহ'লে অকণমান ভেকুৰি যাব। কিন্তু মই এনেধৰণে শুকুৱাই থওঁ যাতে কেতিয়াও নেভেকুৰে। আৰু চাব আপোনালোকে কৰকৰীয়া নিচিনা হ'ব। এয়া চাওক আৱাজটো চাওক আপোনালোকে, খৰখৰীয়া কৰিছে নে? এয়া চাওক পূৰা শুকাই গ'ল। আৰু যদিহে চাই ভিডিঅ'টো ভাল পাইছে তেতিয়া জোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। পূৰা আপোনালোকেও এনেধৰণে শুকুৱাই থ'ব। আৰু অপৰাজিতাৰ যেতিয়া পাৰে তেতিয়া আপোনালোকে নীলা চাহ, ব্লু টি খাব। আৰু মই এনেধৰণে আপোনালোকৰ আগত সৰু সৰু ভিডিঅ'বোৰ দাঙি ধৰোঁ। চাই কেনেকুৱা পায় নাজানো, আপোনালোকে কৰোঁ। আৰু মোৰ দীপশিখা বুঢ়াগোহাঁই চেনেলটো যাতে আপোনালোকে আগবঢ়াই লৈ যায়, ব্লগটো আগবঢ়াই লৈ যায়। এয়া হ'ল অপৰাজিতা ব্লু শুকুৱাই থোৱা ফুল। এয়া হ'ল আপোনালোকেও এনেধৰণে শুকুৱাই থ'ব। শুকুৱাই থৈছোঁ পূৰা, এইখিনি লগতে শেৱালি ফুল শুকুৱাই থৈছোঁ। এইখিনি হৈ গ'ল, টেমাত ভৰাই থ'ম। আৰু ফুলো শুকুৱাই থৈছোঁ, এয়া পূৰা ধুনীয়া হৈ গ'ল। আৰু এইখিনি